হেল্ল' ভিউৱাৰসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই নিশ্চয়। বন্ধুসকল, আজি দুবৰি ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লগা হ'ব। যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে দুবৰি পাৰ্থই ঘৰত থ'বলৈ যায় আৰু দুবৰিৰ লগত পাৰ্থই কথা পাতে। আনফালে নয়নাই ৰেষ্টুৰেণ্টত দেখা ল'ৰা দুজনৰ কথা ভাবি থাকে আৰু সুজিতে নয়নাক চিন্তা কৰি থকা কথা সোধে আৰু নয়নাই সুজিতৰ আগত ল'ৰা দুজনক দেখা কথা কয় আৰু ভয় কৰা কথা সুজিতক কয় আৰু সুজিতে নয়নাক সাহস দিয়ে। আৰু আনফালে পাৰ্থৰ ভনীয়েকে খুৰাকৰ আগত দুবৰি ঘৰলৈ অহা কথাটো ভাল হোৱা নাই বুলি খুৰাকৰ আগত আলোচনা কৰে আৰু ৰিয়াই পাৰ্থৰ আগত দুবৰি কথা কয়। আনফালে দুবৰি ঘৰলৈ দেৰিকৈ অহা কথা মাকে সোধে আৰু দুবৰিয়ে মাকৰ আগত ৰিয়াই জোৰ কৰা বাবে পাৰ্থৰ ঘৰলৈ যাব লগা হ'ল বুলি কয় আৰু মাকে দুবৰিৰ লগত কথা পাতে আৰু নয়নাৰ কথা সোধে আৰু দুবৰিয়ে পাৰ্থৰ লগত কটোৱা সময়বোৰ মনত পেলায় আৰু পাৰ্থই দুবৰিৰ কথাবোৰ ভাবি থাকে আৰু খুৰাকে পাৰ্থক কি ভাবি আছ বুলি সোধে। পাৰ্থই খুৰাকক কথাবোৰ কয় আৰু খুৰাকে পাৰ্থক বুজায়। আনফালে দুবৰি অকলে অকলে সুজিতৰ লগত পতা কথাবোৰ মনত পেলায় আৰু আনফালে নয়নাৰ লগত ঘটোৱা ঘটনাটো ল'ৰাকেইজনে নয়নাক মৰাৰ চিন্তা কৰে। বন্ধুসকল, আজি খণ্ডত দেখিবলৈ পাব যে ৰিয়াই পাৰ্থৰ ভনীয়েকৰ লগত কথা পাতিব আৰু আনফালে পাৰ্থ সুজিতৰ ওপৰত মনে মনে বহু খং উঠিব আৰু ৰিয়াই পাৰ্থৰ ওচৰলৈ যাওঁতে পাৰ্থই খঙত ৰিয়াক গালি পাৰিব আৰু আনফালে নয়নাক সুজিতৰ বায়েকে খাবলৈ জোৰ কৰাৰ কাৰণে নয়নাই বহুত খং উঠে আৰু সুজিতৰ বায়েকক গালি পাৰিব আৰু আনফালে ৰিয়াই পাৰ্থৰ ভনীয়েকৰ আগত পাৰ্থই ৰিয়াৰ ওপৰত খং কৰা কথাটো ক'ব আৰু আনফালে সুজিতে দুবৰিলৈ ফোন কৰি নয়নাৰ বিষয়ে পাতিব লগা আছে বুলি ক'ব। বন্ধুসকল, আজি দুবৰি ধাৰাবাহিকখন বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। কোনে কোনে দুবৰি ধাৰাবাহিকখন চাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন। আৰু আজি ভিডিঅ'টো ইমানেই। কোনে কোনে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।